হাই গাইজ, আমি যাবলৈ ওলাইছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা সুদূৰ নগাঁওলৈ। প্ৰায় 96 কিলোমিটাৰ দূৰত্ব মহামৃত্যুঞ্জয় মন্দিৰলৈ। পংকজ, মই আৰু জিতু দা ইয়াৰে। আমাৰ যাত্ৰা আৰম্ভ হৈ আছে। জীয়া ভৰলু নৈ পালোঁ, জামুগুৰি হাটৰ। এয়া আহি আমি মহাবাহু ব্ৰহ্মপুত্ৰ পালোহি। এয়া কলীয়া ভমৰা ব্ৰিজ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰে তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰবাসী সমন্বয়ৰ অৰ্থ। প্ৰণাম হে মহাবাহু ব্ৰহ্মপুত্ৰ। আমি এতিয়া পাৰ্কিং কৰিব লাগিব লাহেকৈ।
এনেকৈ ধুই ল'ব পাৰিব যাওক ভিতৰলৈ সোমাই দিয়ক যাওক কিবা দিব পাৰিব অঁ চাউত থ'ব অঁ হ'ব হ'ব এইবিলাক চাউল লগাই দিয়ক এখন লৈছোঁ পিছৰখন কোনে লয় ল'ব হৰ হৰ মহাদেৱ ফাইনেলি আমি আজি আহি পালোঁ বীজখন যে আনিব মহামৃত্যুঞ্জয় মন্দিৰলৈ চাকিৰ কাৰণে আমি মানে মই সেই চাকি লৈছোঁ দিব মই পুলিচ এটা দিবই লাগিব আহি দিলোঁ আমাৰ মাজত অঁ একে দাদাও 200 200 হৈছে এতিয়া চলো এতিয়া যাত্ৰা আৰম্ভ কৰোঁ খোলা আছে মাইক পেলাবলৈ মই চাৰিওফালে দোকান মহামৃত্যুঞ্জয় হৰ হৰ মহাদেৱ এইয়া আমাৰ গন্তব্যস্থান মহামৃত্যুঞ্জয় টেম্পল চাকি ধূপ জ্বলোৱাৰ কাৰণে আমি ইফালে গৈ আছোঁ
মেইন দুৱাৰ খুলিব 1:30 বজাত। আমি অপেক্ষা কৰি আছোঁ। পংকজ এইটো দে tallest শিৱলিংগ ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ শিৱলিংগটো হ'ল মহামৃত্যুঞ্জয়। নাৰিকল দিম চাৰিওফালে ভক্ত ৰৈ আছে। ভক্তৰ ৰাণী নিচি গাহাৰী শুদ্ধভাৱে দেখাবলৈ প্ৰয়াস কৰিছোঁ। ইফালে আছে প্ৰৱেশদ্বাৰ। হাই গাইজ, এতিয়া আমি যাবলৈ ওলাইছোঁ। আকৌ কেতিয়াবা লগ পাম। মহামৃত্যুঞ্জয় মন্দিৰ। বাই বাই। पानी আহি কেনে লাগিল বলো? মজা লাগিল। মজা মজা। এইটোটা কেনেকুৱা পালে? মজা। ঠিক আছে। পৰি গ'ল। চাকি ঢুকি গ'লো মানে বুয়াতে নিয়ম আছে চাকি লৈ Okay, bye bye. See you.